হে গাইজ ৱেলকাম টু মাই চেনেল কৰণ ব্লগছ। আশা কৰোঁ সকলোৱে ভালে আছে। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি মই এইটোৱে সৰুকৈ এটা ব্লগ বনালোঁ, মানে এইটো সৰু এটা ব্লগ আৰু ক'তো আজি ফুৰিব নাযাওঁ। তো মই ক'ত পঢ়িছিলোঁ, স্কুল কলেজ ইত্যাদি সকলো দেখাম, শ্বেয়াৰ কৰিম। কেনেকুৱা স্কুলত পঢ়িছিলোঁ বা কি কি হৈছিল, মানে কেনেকুৱা আছিল ক্লাছৰুমবিলাক, সকলোবিলাক শ্বেয়াৰ কৰিম আপোনাৰ লগত ভাবিলোঁ। আৰু স্কুল বাৰু মই হাই ছেকেণ্ডেৰীত কৰিছোঁ ওচৰতে মই পঢ়া স্কুলখনত, আৰু এইখনত মানে শংকৰদেৱ শিশু নিকেতন হাউদৰ ভিতৰত আছে। 2001 চনত স্থাপন হৈছিল। আৰু মই এইটো অংকুৰৰ পৰা ক্লাছ 10লৈকে পঢ়িছোঁ, মেট্ৰিক দিয়ালৈকে শংকৰদেৱতে পঢ়িছিলোঁ। তো এই শংকৰদেৱ স্কুলখন হাউদৰ ভিতৰত মই দেখাব বিচাৰিছোঁ মই ক'ত পঢ়ি মানে মেট্ৰিক দিছিলোঁ। তো সকলোবিলাক দেখাম, ক'ত মেট্ৰিক দিছিলোঁ আৰু হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ কোন কলেজত পঢ়িছিলোঁ হাই ছেকেণ্ডেৰীত। তো সকলোবিলাক দেখাই আছোঁ, ভিডিঅ'টোৰ জৰিয়তে চাই থাকা। যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে আগতে সকলোকে ধন্যবাদ। আৰু লাইক শ্বেয়াৰ চব কমেণ্ট কৰি দিবা, আৰু ছাইডত থকা ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখিবা যাতে আহিব লগা ভিডিঅ'বিলাক সোনকালে আপোনালোকে পায়। তো আশা কৰোঁ ভিডিঅ'টো ভাল পাব। স্কুলত মানে পঢ়া লাইফটো মই এইটো চব দেখাম আৰু স্কুলখন এক্সপ্ল'ৰ কৰোঁ আজি। তো ধামাকা এটা ব্লগ হ'বলৈ গৈ আছে, চাই থাকক সকলোৱে। থেংক ইউ ছ' মাছ, চাই থাকা। আৰু তো এইবিলাক হৈছে স্কুলৰ বাউণ্ডাৰী, এইবিলাক ক্লাছৰুম সকলো ইত্যাদি। আৰু এইটো হৈছে, এইটো মানে আগতে আছিল এইটো অফিচ ৰুম। আমি পঢ়া টাইমত স্কুলখন বেছি উন্নত নাছিল বাৰু, সেই বাঁহৰ টাইপৰে আছিল, এতিয়া পাক্কা কৰিলে। তো এইবিলাক ল'ৰা ছোৱালীবিলাকে এইবিলাক বনাইছে। আৰু প্ৰাচীৰ পত্ৰিকা, বঢ়িয়া বঢ়িয়া বঢ়িয়া। ৰুমবিলাক আছে, তালা মাৰা আছে। এইটো হৈছে নৱম শ্ৰেণী, অষ্টম শ্ৰেণী, সপ্তম শ্ৰেণী। মই যেতিয়া 9ত আছিলোঁ, 9ত থাকোঁতে মই এইটো ক্লাছৰুমত আছিলোঁ। এইটো 9 আছিল আমি থাকোঁতে, আৰু এইটো চাইডেদি থাকোঁতে আছিল 10, ক্লাছ 10 আছিল এইটো। বৰ্তমান এইটো পঞ্চম শ্ৰেণী কৰি দিছে, এইটো ক্লাছ 10। আৰু ইফালে আছে সৰু ল'ৰা ছোৱালীবিলাক। তো এইখনেই আৰু হৈছে শংকৰদেৱ শিশু নিকেতন হাউদৰ ভিতৰত স্কুল, য'ত মই ক্লাছ মানে অংকুৰ ক্লাছৰ পৰা ক্লাছ 10লৈকে পঢ়িছিলোঁ। সৰুৰ পৰা ইয়াতে পঢ়ি মেট্ৰিক দিছিলোঁ। তো এইখনেই হৈছে মই পঢ়া স্কুল। মজা লাগে, মানে সৰু থাকোঁতেতো ক্লাছ 10লৈকে পঢ়ি সৰুৰ পৰা স্কুলখনত বহুত মজা লাগিছিল। তো এইটোৱে আৰু জাষ্ট এটা সৰু ব্লগ, মই ক'ত পঢ়িছিলোঁ এইটো দেখাওঁ। কি কৰি আছে? প্ৰথম শ্ৰেণী চব মানে কক্ষকেইটাৰে এটা এটা নাম দিয়া আছে ইয়াতে। এইটো জয়মতী কক্ষ, নিবেদিতা কক্ষ, এইটো ৰসৰাজ কক্ষ, এনেকৈ চব কক্ষকেইটাৰে মানে নাম দিয়া আছে এটা এটা শ্ৰেণীৰ। তো এইখনেই আছিল মই পঢ়া স্কুলখন, শংকৰদেৱ শিশু নিকেতন। দীনদয়াল কক্ষ, বিবেকানন্দ কক্ষ, এইটো বৰ্তমান এইটো ক্লাছ 10ত 10ম শ্ৰেণীত ৰুম বনাইছে। আৰু আমাৰ শংকৰদেৱত আচাৰ্য আৰু বাইদেউ আছিল, মানে ছাৰবিলাকক ছাৰ বুলি নামাতে না, আচাৰ্য বুলি মাতে। সেইটো এটা বেলেগ আৰু নিয়ম আৰু শংকৰদেৱত। আৰু বহুত ৰুল আছিল শংকৰদেৱত, যোনে যোনে পঢ়াটো গম পাবে। বহুত শংকৰদেৱত নীতি নিয়ম থাকে, জোতা মোজা পিন্ধাৰ পৰা ড্ৰেছলৈকে, বা শনিবাৰ বুধবাৰে ড্ৰেছ চেঞ্জ হৈ থাকে। তো তথাপিও আৰু বহুত ভাল লাগিছিল, বহুত সৰুতে মানে পঢ়ি এনজয় হৈছিল। তো চেলুট সেই আচাৰ্য বাইদেউসকলক, মানে যাৰ কাৰণে মই আজি এইখিনি শিক্ষা মানে লাভ কৰিব পাৰিছোঁ। তো এয়াই আৰু এইখনেই স্কুল।
শংকৰদেৱত মই পঢ়া স্কুলৰ একদম কাষতে আছে এইখন দক্ষিণ বিজনী আদৰ্শ বিদ্যাপীঠ হাইস্কুল, য'ত মই হাই ছেকেণ্ডাৰী কমপ্লিট কৰিছোঁ, মানে 2 বছৰ পঢ়িছোঁ, ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ। এইখনে হৈছে হাইস্কুল, ইয়াতে ক্লাছ 10লৈকে আছে পঢ়িব পাৰে, আৰু হাই ছেকেণ্ডাৰীও আছে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ। এইখনে হৈছে হাইস্কুলৰ গেট। তো আপোনালোকক মই ভিতৰটো দেখাই আছোঁ হাইস্কুলখন কেনেকুৱা হয়, মানে আমাৰ মই পঢ়া হাইস্কুল। তই পঢ়া নাই এতিয়া? হে, তই কিহত পঢ়া? 6ত পঢ়া। তোৰ ৰুম কোনটো? ওইফালে। এইখনে হৈছে হাইস্কুল। মই ইয়াতে 2 বছৰ পঢ়ছোঁ। এইখানে হৈছে মই পঢ়া হাইস্কুল, মানে হাই ছেকেণ্ডাৰী কলেজ, ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ 2 বছৰ মই ইয়াতে পঢ়িছোঁ। তোৰ ৰুমটো এইফালে না? 6ৰ ৰুম। দৰ্জা খিৰিকীৰ অৱস্থা নাই, ৰুম চুম ভাঙি পেলাই, চলিগিলা অলপ বদমাছ। প্লিজ সকলোকে কৈছোঁ, স্কুল বা কলেজ হওক আপোনাৰ নিজৰ বিদ্যাৰ মন্দিৰ বুলি কোৱা যায় স্কুলক। তো এনেকৈ মানে স্কুল বা কলেজ ভাঙি এই কৰাটো উচিত কথা নহয়। আমি সকলোৱে নিজৰ স্কুল বা কলেজ হওক মানে সযতনে ৰখাৰ কাৰণে যত্ন কৰিব লাগে, সকলোৱে হওক, আপোনালোককো কৈছোঁ সকলোৱে। তো স্কুল কলেজ এনেকৈ মানে দৰ্জা খিৰিকী ভাঙি, সকলো মানে বেঞ্চি এইবিলাক ভাঙি অত্যাচাৰ কৰাটো মানে ভাল কথা নহয় আৰু সকলোৰে কাৰণে। তো এইটো আমি নিজে নিজৰ ঘৰৰ নিচিনা ভালকৈ ৰখাটো উচিত আৰু। আমাৰ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ ৰুমটো এইফালে আছিল, এখন দিশ মই দেখাই আছোঁ। এইটোৱে আছিল ফাৰ্ষ্ট ইয়াৰৰ ৰুম। বেঞ্চি, ইয়াতে বহিও মই হাই ছেকেণ্ডাৰী কমপ্লিট কৰিছোঁ। আৰু এইটোৱে আছিল ছেকেণ্ড ইয়াৰৰ ৰুম। খোলা আছে বৰ্তমান ৰুমটো, ভাঙি চিঙি অৱস্থা নাই, তালা লগালেও নাথাকে। দিছ ইজ দ্য ৰুম, ছেকেণ্ড ইয়াৰৰ ৰুম। এইটোৱে হৈছে মই ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰৰ ৰুম আছিলে এইটোৱে। ইয়াতে মানে হেৰি কৰি কি খবৰ? কি কৰি আছা? বৰ্ড এয়াই আৰু এই ৰুম। এতে পঢ়িয়ে মই ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ পাছ কৰিলোঁ। আৰু মেট্ৰিক আমাৰ শংকৰদেৱত নহয়, মানে মেট্ৰিকটো ইয়াতে হৈছে। মই মেট্ৰিকতো এইটো ৰুমতে পঢ়িছিলোঁ, ফাৰ্ষ্ট ইয়াৰৰ যোনটো ৰুম আছিল এইটো ৰুমতে মই মেট্ৰিকত মানে প্ৰথম বেঞ্চিতে এইটো ৰুমতে পঢ়িছিলোঁ। মেট্ৰিকটো আমাৰ তাতে নহয়, মানে হাইস্কুলত দিব লাগে। তো মেট্ৰিক ইয়াতে স্কুলত আহিব লাগে, আৰু মেট্ৰিক পৰীক্ষাটো ইয়াতে হয়, চেণ্টাৰ ইয়াতে মানে। তো এয়াই আৰু হাইস্কুলত নাজাৰা প্ৰকাণ্ড ঘৰ বান্ধি আছে। এইটো নতুনকৈ বনাইছে না? এইটো নতুনকৈ বনাইছে, নতুনকৈ এইটো বিল্ডিং বান্ধি আছে নেকি? বহুত দিন আহাই আছিলে। এইগিলা চব নতুনকৈ ঘৰ বনাইছে না? বা ধুনীয়া লাগছে। বা আজিকালি ৰুম বঢ়িয়া ফেচিলিটি কৰি দিছে। আৰু স্কুলৰ পিছফালে এইবিলাক তিতা আকৰেল চাব পাৰে, খেতি কৰি আছে তিতা আকৰেল। তিতা স্কুলৰ পিছফালে পুৰা বম তিতা আকৰেলৰ খেতি আছে। আমি ঘুমি যাওঁ অলপ তিতা আকৰেলৰ ভিতৰত। তিতা আকৰেল পকছে এইগিলা তিতা আকৰেল। বা কি ধুনীয়া বাগানে, চাব পাৰে কি তিতা আকৰেল, সেই তিতা আকৰেল আছে। স্কুলৰে মাটি হয় এইবিলাক, চব স্কুলৰ মাটিত মানে কিবা আধি দিছে নেকি, তো কিবা দিছে আৰু বিজনেছ টাইপত খেতি কৰি আছে স্কুলৰ পিছফালে। তিতা আকৰেল, তাৰপিছত পিঁয়াজ চব বাগে আছিল। বৰ্তমান পিঁয়াজ চিয়াবিলাক মানে মৰি গ'ল আৰু। তো এতিয়া নতুন ছিজন তিতা আকৰেল কৰি আছে। তো বহুত মানে এৰিয়া চব খেতিয়ে কৰি আছে। আৰু এইফালেও আছে বেলেগ কিবা কিবি খেতি কৰিছে, ৰুইছে। তিতা আকৰেলৰ মাজে খেতিৰ মাজে বম
কি মজা এটা চিনাৰী চিনাৰীটো বাদ দি আৰু সেই ভাল লাগিছে এক্সাইটমেণ্ট এটা মজা আৰু তিতা কাকৰেলৰ মাজে মাজে বম খেতি আৰু চব তিতা কাকৰেল কিমান লাগব তিতা কাকৰেল ধুনীয়া এটা মজা দে একদম পুৰা নে সাৰ নেদা না সাৰ দিয়া তিতা কাকৰেল নেকি চব তো পিয়'ৰ অৰ্গেনিক তিয়ঁহ আছে তিতা কাকৰেল চব বাগে তো ইমান মানে ডাঙৰ এৰিয়াত তিতা কাকৰেলৰ খেতি চব কিমান লাগে তো এইখানে হৈছে হাইস্কুল হাউদৰ বিধাৰ দক্ষিণ বিজনী আদৰ্শ বিদ্যাপীঠ হাইস্কুল আৰু মই ইয়াতে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ 2টা বছৰ পঢ়িছিলোঁ তো এয়াই আৰু আজিৰ এইটো সৰুকৈ এটা ব্লগ আছিল বেছি মানে খাছ নহয় আৰু ব্লগটো এনে মই পঢ়া মানে স্কুল আৰু কলেজটো দেখালোঁ আৰু ডিগ্ৰীটো কমপ্লিট কৰিছিলোঁ বাৰু মই বেলেগ কলেজত সেইটো অলপ দূৰ আছে এইটো ভিডিঅ'ত নহ'ল বাৰু দেখ নেক্সট ভিডিঅ'ত মই দেখাবৰ কাৰণে বহুত মানে চেষ্টা কৰিম আৰু নেক্সট ভিডিঅ'ত যেন সেইখন কলেজত মই যাওঁ আৰু ছাৰ বাইদেউৰ লগত কথা পাতি দেখাব চেষ্টা কৰিম তো ক্লাছ 10লৈকে পঢ়া আৰু হাই ছেকেণ্ডেৰীখন দেখালোঁ এইটো এটা আজিৰ সৰুকৈ এটা ব্লগ আছিল যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব সকলো কৰি দিব তো দে আৰু এয়াই আৰু তো আশা কৰোঁ নেক্সট ব্লগত লগ পাম সকলোকে তোৰ কিবা কবি যদি ভাল লাগিছে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু তই লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু দে আৰু এই এটা সৰুকৈ ব্লগ আছিল কেনেকুৱা বা হ'ল কমেণ্ট কৰি জনাব চাইডতে ঘাণ্টিটো বজাই দিব কৈছে ই তোৰ নামটো কৈ দিছ নমস্কাৰ মোৰ নাম শ্ৰী মন্দিতা আৰু তোৰ নাম আই বেগা পংকজ নাথ পংকজ নাথ মনদীপ নাথ না তো এই আৰু টাটা বাই বাই সকলোকে নেক্সট ব্লগত লগ পাম আৰু ব্লগ আহি আছে ভাল ভাল তো ষ্টে কানেক্টিং থাকা সকলোৱে তো চি ইউ টাটা বাই বাই